গাইজ গুড ইভিনিং আৰু আজি ইভিনিঙত আমি ধুনীয়া ৰাস্তা এটাত ফুৰিবলৈ গৈ আছোঁ একদম মানে বহুত ধুনীয়া ৰাস্তা এইফালে অকণো মানে ঠেকেচনি নাই আৰু এতিয়া আমি গৈ আছোঁ আৰু আমাৰ মানে কেঁচুৱাটো আজি মোৰ ওচৰত বহিছে এনেকৈ কেঁচুৱা যিহেতু আমাৰ সৰু কেঁচুৱা তেখেতে একদম ডিউটি কৰি আহি মেলি আনিছে আজি মন গৈছে চাগে সেইকাৰণে আনিছে ডিউটিৰ পৰা গৈ ইভিনিঙত অকণমান ফুৰিবলৈ ওলাই আহিছোঁ বহুত দিনৰ মূৰত আহিছোঁ বেটাও যিহেতু অনা নাছিলোঁ সি ভবাই নাছিলে ন এতিয়া গৈ আছোঁ আমি এফালে তিনিচুকীয়া মাকুমৰ যিটো বাইপাছ সেইটো বহুত ধুনীয়া হ'ল দেখিছেনে এডোখৰ বেয়া আছে আমাৰ তিনিচুকীয়া টাউনৰ ওচৰত বেয়া আছে বাকী একদম ধুনীয়া আছে ইয়াৰ পৰা আপটো অৰুণাচললৈকে একদম ধুনীয়া তাৰ ইডোখৰ নাজানো আৰু ইডোখৰ ভালেই হ'ব বোলা আজি যাওঁ অৰুণাচল এতিয়া 6টাত গ'লে 9টাত পাবা আৰু এতিয়া গৈ আছোঁ আমি বেটাক অকণমান খেলাবলৈ মানে আজিহে যিহেতু ইয়াৰ বন্ধ থাকে সেইকাৰণে অকণমান খেলাই আনোগৈ আৰু অলপ দেৰি পিছত আমি য'ত গৈ আছোঁ পামগৈ আৰু ক'ত গৈ আছে চাই থাকক এতিয়া আৰু ইমান ধুনীয়া ভিউ হৈ আছে কৃষ্ণচূড়াৰ দেখিছেনে আৰু আমি আহি একদম কৃষ্ণচূড়া ৰিজৰ্ট পাই গ'লোহি এতিয়া আৰু ওচৰতে এখনো সেইখিনিতো এখন ধুনীয়া ৰেষ্টুৰেণ্ট দেখিছোঁ সেইখনটো হ'ব লাগিব এতিয়া আমি কৃষ্ণচূড়া ৰিজৰ্টত সোমাই লওঁ কৃষ্ণচূড়া ৰিজৰ্ট আৰু বেটাক মানে খেলিবৰ কাৰণে এতিয়া এইখনেই ভাল 200 টকা ভৰি খেলিব লাগে কিন্তু ঠিকে আছে আৰু এতিয়া আমি ফাইনেলি আহি পাই গ'লো কৃষ্ণচূড়া ধৰা কৃষ্ণচূড়া আজিটো বেলেগ কৰিছে কৃষ্ণচূড়া ৰিজৰ্ট স্কুটিখন চলাম যাওঁ আৰু বেটাই প্ৰথম ফটো মাৰি ল'ব তাৰপিছত খেলিব আৰু অ'কে আমি ফাৰ্ষ্ট আহিলো আমিও ফাৰ্ষ্ট আহিলা আজি তুমি ফাৰ্ষ্ট আকৌ সেইকাৰণে ৱাও ডেকৰেশ্যন আৰু মানে ইয়াত সদায় বেলেগ বেলেগ মানে লৈ থাকে এতিয়া নামিলো আমি আৰু মানে এতিয়া ৱেডাৰটোৱে বহুত ধুনীয়া হৈ আছে কাৰণে দেখিছেনে কিমান ধুনীয়া হৈ আছে চিনেৰীবোৰ আমি এতিয়া প্ৰথমে ফটো মাৰিলোঁ আৰু আমি আহি পাই গ'লোঁ কৃষ্ণচূড়া ৰিজৰ্টত এইটো দেখিছেনে ধুনীয়াকৈ বনাই থৈছে আৰু মানে এইটো হল মানে এইটো কৰিডৰ লিখে আৰু ফুল চুল ধুনীয়াকৈ ৰখা দিছে তাৰমানে প্ৰতিভা আহিলে ইয়াত অলপ চেঞ্জিং পোৱা যায় হয় নাই বাৰু অলপ বেলেগ কৰি দিয়ে তাৰমানে যিকোনো পূৰা মেইনটেইন কৰি ৰাখে আৰু ইটো ছাইডো আছে এটা হল আৰু আমি বেটাই মানে অলপ খেলি গ্ৰীণ তাৰমানে গছ গছনি একো আৰ্টিফিচিয়েল নাই গোটেইখিনি নেচাৰেল আৰু ইফালে যাওঁ আমি এতিয়া দুখনমান আৰু ফটো মাৰিলোঁ বেটা নাযাবা আকৌ য'ত আৰু এইটো ক্ষেত্ৰত চাগে বিয়া চিয়া পাতিব পাৰে এনেকৈ ধুনীয়াকৈ হ'ল আমি যিহেতু পাৰ্কখনত আহিলোঁ কৃষ্ণচূড়া ৰিজৰ্টত আৰু মানে ইয়াত আজি একদমেই নাই ইয়াত হেৰি কাষ্টমাৰ একদম কম আছে মানে যিহেতু স্কুল খোলা দিন কিবা দিন কাইলৈ বহুত ইয়াত মানুহ হয় ছানডে বন্ধৰ দিনা বেছি মানুহ হয় সেইকাৰণে আমি আছোঁ আৰু ইয়াতে আৰু বেটা এইটো খেলিবা নি চুইমিং পুল খেলিবা কিয় নপৰা সেইটো হেৰিহে মই আছোঁ নহয় মানে ইয়াত এটা বাচ্ছাৰ চুইমিং পুল আছে বেটাক ক'লোঁ যে এই ব'টিংখন কৰা বেটা বোলে ভয় লাগে ইমান ধুনীয়াকৈ ব'টিং কৰিব পাৰে আৰু বেটা আহাচোন মই তুমি নিজে প্ৰতি আইডিয়া কৰি আনা যোৱা এপাক ঘূৰাই এতিয়া এইডাল মানে ইফালে ঘূৰিব মই বুদ্ধি কৰি মেলি সেইখনত উঠালোঁ এই ভয়ত ৰক্ষা যেনে জিঅ'টো লৈ আহিছে আৰু আহি পেলাই লাগিলে ঘোঁৰাতে উঠিব তথাপি এটা নুঠে খন মোৰ ইমান মন গৈছিলে খেলাবলৈ আৰু মাকে সাহসটো নিদিয়ে তই ল'ৰা মাকজনী সৰু আৰু পুতেকটো আৰু সৰু আৰে তাত কি হ'ল সি যেনিবা তাৰপৰা সেইখনত লুটুপকৈ পৰিলে সেইটো তাত একো নহয় আৰু এতিয়া মানে বেটাই খেলি আছে বেটাক যিটো মোৰ ইণ্টাৰেষ্টিং সেইটো বেটাই নেখেলে যিহেতু এই মাকৰ ইণ্টাৰেষ্টিংটোকে বেটাক খেলাই আছে এতিয়া ধুনীয়াকৈ আৰু মানে দিনত ইয়াত বহুত ৰ'দ পৰি থাকে সেইকাৰণে এই সমস্যাত আহিলেতো বাৰু ভালেই কিন্তু আমাৰ ঘৰৰ পৰা যথেষ্ট দূৰ হয় প্ৰায় 10-12 কিলোমিটাৰ দূৰ হৈ যায় আমি আহি পাওঁতে ইয়াৰ আৰু আহিবলৈ ঠিকেই লাগে বাৰু এতিয়া যাওঁতেহে কিন্তু বেটা গান জীৱনৰ নামনা তাৰ লাষ্ট ক'ত দিব ট্ৰেইনটোত
এইখন সৰু ট্ৰেইন মিনি ট্ৰেইন এনে ডাঙৰ ট্ৰেইনত উঠি এটা আজিও উঠিছোঁ তুমি অলপ ভালকৈ বহা ট্ৰেইনটোত মানে তুমি উঠিব নোপোৱা যে তুমি আজি উঠি আহিছা মই আজিও উঠিছোঁ ট্ৰেইন এইফালে বতাহ লাগিব এই গ'লেই 3 ৰাউণ্ড আমি কৃষ্ণচূড়াৰ পৰা ৰিটাৰ্ণ হ'লো আৰু বেটা অকণমান খেলা ল'লো আৰু বেটা মানে আমাৰ নেখেলি ইমান খেলিব নোৱাৰে অকণমান খেলিলে মানে ভাগৰ লাগিছে আৰু এতিয়া আমি ঘৰমুৱা হ'লো আৰু এতিয়া আমি গৈ আছোঁ তেন্তে গৈ লওঁ আৰু আমি মানে খেলি কৰি আহি বেটা বোলে ভাগৰ লাগিলে এতিয়া বেটা সেয়া চিনি থাকিবা আৰু এতিয়া আমি বাহিৰতে খানাটো খাই লওঁ ধুনীয়াকৈ যিহেতু ৰাতি ওলোৱা কম হয় আৰু এতিয়া ৰাতি তিনিচুকীয়া চবৰে মানে দোকান আমাৰ চবৰে বিজনেছ জ্বৰ যি কাম আৰু সামৰি মেলি এতিয়া ঘৰমুৱা হৈছে চবৰে মানে ঘৰলৈ গৈ কেতিয়া ঘৰ পাওঁগে মানুহজনী ল'ৰা ছোৱালীৰ ওচৰত কেতিয়া আৰু এতিয়া আমি পাইছোঁ থানা চাৰিআলি আৰু আমিও এতিয়া নিজৰ ঘৰমুৱাই হৈছোঁ একেটা ৰাস্তাই আৰু আজিৰ আমাৰ সৰু ভিডিঅ'টো ইমানেই আছিলে বেটাক খেলা কৰা আৰু সেইটোৱে মেমৰিটো আৰু কিন্তু 20 টকীয়া বজাৰত এতিয়াও মানুহ আছে এই ৰাতিও আছে আৰু এতিয়া আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু বাই বাই